friend, welcome to my YouTube channel Zinti Creativity. Friend, আপোনালোক সকলোৱে কেনেকুৱা আছে আশা কৰোঁ আপোনালোক সকলোৰে ভাল। Friend, আপোনালোকৰ লগত আজি মই যেটি ফেস পেক শেয়াৰ কৰিম। আপোনালোকে নিশ্চয় এই উইন্টাৰ সিজনত এই ফেস পেকটো ট্ৰাই কৰিব। এই ফেস পেকটো বনোৱাৰ বাবে মই ইয়াত প্ৰথমতে লৈছো বিলাহী মই এনেদৰে সৰু সৰুকৈ কাটি লৈ মিক্সিত পিছি লম। ইয়াক মই মিক্সিত বিলাহীখিনি পিছিলো আৰু আপোনালোকে দেখিব সুন্দৰ ফাইন পেষ্ট এটা বনাই ললো। এপিছত মানে বাটি লম আৰু এই বাটিত মই মুলতানী মাটি লম 2 চামুচ আৰু ইয়াৰ পিছত মই ইয়াৰ লগত মিহলি কৰিম বিলাহীৰ পেষ্ট। এয়াক মই টমেটো পেষ্ট কিনি মিহলি কৰি ললো। ইয়াত অলপ অলপকৈ টমেটো পেষ্ট ল'ব কাৰণ মুলতানী মাটিত অকমান ফুলে। ইয়াৰ পিছত মই ইয়াত মিহলি কৰিছো দৈ আৰু ইয়াৰ পিছত মিহলি কৰিছো 1 চামুচ হানি। ফ্ৰেণ্ড, উইন্টাৰ সিজনত আমাৰ স্কিনখনত বিভিন্ন সমস্যাই দেখা দিয়ে। স্কিনখন কলা পৰি যোৱা দেখা যায়, স্কিনখনত ৰিংকেল ফাইন লাইন আদি হোৱা দেখা যায়, স্কিনখনত ড্ৰাই হৈ যায় আৰু লগতে স্কিনখন ব্লেক হেডছ হোৱাইট হেডছ আদিও হয়। এই গোটেইখিনি সামগ্ৰী ভালদৰে মিহলি কৰি ল'ব। এই ফেস পেকটোত বিলাহী, মুলতানী মাটি, দৈ আৰু মৌ এড কৰিছোঁ। এই গোটেইকেইটা সামগ্ৰী আমাৰ স্কিনৰ কাৰণে খুব বেনিফিচিয়েল। টু ড্ৰাই টু অইলি স্কিন সকলো স্কিনতে ব্যৱহাৰ কৰিব পৰা যায় আৰু এনেদৰে ফেস পেকটো আপাৰ মোচনত এপ্লাই কৰি ল'ব। এই ফেস পেকটো আপোনালোকে বডিটো এপ্লাই কৰি ল'ব। এই ফেস পেকটো লগালে আমাৰ স্কিনৰ পৰা ৰিংকেল ফ্ৰী কৰে, স্কিনখনৰ পৰা পিম্পল আদি নোহোৱা কৰে, স্কিনখনৰ পৰা ব্লেক হেডছ আদিও নাইকিয়া কৰে আৰু লগতে স্কিনখনক মইশ্চাৰাইজিং কৰি ৰাখে। উইন্টাৰ সিজনত আমাৰ স্কিনখনত বহুত ডাৰ্ক হোৱা দেখা যায় আৰু এই ফেস পেকটো ল'লে আমাৰ স্কিনখনৰ পৰা ডাৰ্ক কমপ্লেক্সবোৰ নাইকিয়া কৰি স্কিনখনক ফেয়াৰ কৰাটো বহুত হেল্পকাৰী হয়। আৰু এনেদৰে ফেস পেকটো 15 মিনিট সময় ৰাখি অলপ মাছাজ কৰি কুহুমীয়া গৰম পানীৰে ধুই দিব। আৰু এতিয়া মই ফেচটো ধুই ল'ম আৰু আপোনালোকে দেখিব পাৰিছে ফেচখন কিমান ধুনীয়া চাফা হৈ গৈছে। এই ফেচ পেকটো আপোনালোকে সপ্তাহত 2-3 বাৰ নিশ্চয় ইউজ কৰিব। ফ্ৰেণ্ড, এইখিনিতে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু যদি চেনেলত ফাৰ্ষ্ট টাইম আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ আৰু এটা নতুন